তো এলগা গুড মৰ্ণিং সকলোকে মোৰ আৰু এটা নতুন ভিডিঅ' খবৰলৈ স্বাগতম জনাইছোঁ। তো আজি ৰেচিপি ব্লগ আহি আছে। ৰেচিপি ব্লগটো হৈছে আপোনাৰ লোকেল চিকেনৰ লগত। তো লোকেল চিকেন মই কেনেকৈ বনাওঁ, কি কৰোঁ, ক'ৰ পৰা আনো আৰু আপোনাৰ প্ৰাইচটো কিমান, ইয়াত দামটো কিমান, গোটেইখিনি চাব পাৰিব। তেনে ব'লক ৰাইজ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চচটো গৰম হৈ গ'ল। চচটো গৰম মানে হৈ যোৱা মই তেল ঢালি দিছোঁ, মাষ্টাৰ্ড অইল। তেতিয়া জিৰা কেইটামান মই তাত ঢালি দিছোঁ, মানে গৰম হোৱাৰ পিছত। শুকান জলকীয়া দিয়াৰ পাছত এয়া আপোনাৰ পিঁয়াজ দিয়া সময় হৈ গৈছে। মই শুকান জলকীয়া ইউজ কৰিছোঁ, তাত আপোনাৰ জিৰাখিনি আগত দিয়াই হৈ আছিলে। তো এতিয়া পিঁয়াজ কাটি থোৱা পিঁয়াজখিনি মই বৰ্তমান আপোনাৰ ইউজ কৰি দিছোঁ, ব্যৱহাৰ কৰিছোঁ। তাৰপাছত অলপ সময় আপোনালোকে লৰাই দিব। মানে মই এনেকৈ তেলটো কিয় লৰাইছোঁ, মানে গোটেই চচটো যাতে তেলটো লাগি যায়গৈ, নহ'লে মানে অলপ ডাউন হৈ থাকিলে ইফালে তেলটো আহি নাপায়। তো সিফালে তেলটো মানে থাকিলে সিফালে ইমান ফ্ৰাইটো নহয়, সেইকাৰণে মানে মিলাই কৰি লৰাই দিছোঁ আৰু গোটেইখিনি। গোটেই পিঁয়াজখিনি আপোনাৰ মানে ফ্ৰাই হৈ গৈছে, দেখিছে নহয়, মানে কালাৰটো আহি গৈছেগৈ। এতিয়া আপোনাৰ লোকেল চিকেন হয়, চাওকচোন পিচটো কেনেকুৱা, মানে ডাঙৰ ডাঙৰ কাট কাটি লৈ আহিছোঁ। তো এতিয়া মাংসখিনি দিয়া টাইম হৈ গৈছে। মই চাইডৰ ফালে আলু কাটি কৰি ৰখাই দিছোঁ, মানে ধৰি লওক আপোনাৰ এটা মিডিয়াম চাইজত আৰু। তো এতিয়া মাংসখিনি মানে দি দিছোঁ, ইয়াত দি গৈ এতিয়া অলপ সময় লৰাব লাগিব। লৰাই তাৰপিছত ঢাকি থ'ব, ভালকৈ লৰাব ৰাইজ, মানে কিয় কাৰণে গোটেই যেতিয়া মাংসত তেলটো লাগি ধৰে আৰু পিঁয়াজখিনি যাতে গোটেইখিনি লাগি ধৰে, তেতিয়াহে আপোনাৰ মানে মাংসটো ভাল লাগিব খাই। তো তাকে লোকেল চিকেন হয়, তো আজি তাকে লোকেল চিকেনৰ ৰেচিপি বনাম বুলি আগবাঢ়িছোঁ। আৰু এয়া ৰাইজ চাওক, হালধি দিয়া সময় হৈছে। মই হালধি সোৱাদ অনুযায়ী ইউজ কৰিছোঁ। তাৰপাছত এতিয়া আপোনাৰ আকৌ মই ইউজ কৰিম আপোনাৰ এয়া চিলি পাউডাৰ, যিটো আপোনাৰ ৰেড চিলি বুলি কয়। তো সেইটো এতিয়া বৰ্তমান মই ইউজ কৰিছোঁ। তাৰপিছত আকৌ এতিয়া মই ইউজ কৰিম আপোনাৰ নিমখ। তো সোৱাদ অনুযায়ী আপোনালোকে নিমখটো যিমানটো খায় সিমানটো অনুযায়ী আপোনালোকে দি দিব। মই বৰ্তমান 2 চামুচ নিমখ ইউজ কৰিছোঁ। তাৰপিছত গোটেইখিনি দিয়াৰ পাছত আপোনালোকে গোটেইখিনি লৰাই দিব, মানে মিলাই দিব আৰু মিলাই দিয়াৰ পাছত তাতে গোটেইখিনি বস্তু লাগি ধৰে। তাৰপিছত অলপ সময় ৰখাই থ'ব, শান্তিৰ কাৰণে তাৰ পানীটো মানে ওলাব লাগিব। আৰু ৰাইজ এয়া চাওক, মই বৰ্তমান এই আলুখিনি যিখিনি কাটি ৰখাইছিলোঁ, সেইখিনি আলুখিনি দিয়া টাইম হৈ গৈছে। তো আপোনালোকে আলুৰ পিচটো নিজৰ হিচাপত মানে কিমানটো চাইজত কাটিব বিচাৰে কাটি ল'ব পাৰে। তো মই আপোনাৰ এটা চাইজত কাটি লৈছোঁ, যাতে সোৱাদটো ভাল হয়, এনেকুৱা চাইজত কাটি ল'ব। সেই চাইজত আপুনি মানে আলুটো কাটি ল'ব পাৰে গোটেই। তাৰপাছত অলপ ভালকৈ মানে লৰাই দিব, অলপ সময় লৰাই ৰাখিব, যাতে ভালকৈ মিলে। মানে অলপ লৰালে মানে বস্তুটো কিছুমান আলুত আপোনাৰ মানে ভালকৈ মিলি নাযায়, সেইকাৰণে। আৰু এইটো আপোনাৰ মই মিক্স মছলা ইউজ কৰিছোঁ, য'ত আপোনালোকৰ আছে ৰচুন, তাৰপিছত আদৰক, তাৰপিছত মানে আপোনাৰ জলকীয়া, শুকান জলকীয়া নহয়, কেঁচা জলকীয়া। তাৰপিছত তাত আপোনাৰ মই ইলাচি দিছোঁ কেইটামান সৰু সৰু। সেইটো মানে আপোনাৰ মই গিলাচত পিচি দিছোঁ, কিয় কাৰণে মিক্সাৰত মানে দিলে আপোনাৰ সেইটো মানে বেছি মানে হেৰি হৈ যায়গৈ, গুড়ি হৈ যায়গৈ। গিলাচত যদি দিয়ে মানে অলপ আঠা হেৰি হৈ থাকে, তো দিলে মানে তাৰ এটা স্মেলটো মজা আহে আৰু সোৱাদটো মানে ভাল হয়। তো সেইকাৰণে মই মানে গিলাচত হেৰি কৰিয়ে মানে প্ৰায়ভাগ দেখিছেই মোৰ ৰেচিপি ভিডিঅ'ত মই প্ৰায়ভাগ এনেকৈ ইউজ কৰোঁ। তাৰপিছত গোটেইখিনি তাৰপিছত অকণ ঢাকনখন মাৰি দিব। তো মই পানী দিছিলোঁ, মানে গৰম পানী দিলোঁ, সেইটো মই ভিডিঅ' কৰা নহ'লে। তো চাওকচোন ৰাইজ কেনেকুৱা মজাকৈ উতল আহিছে। আৰু মানে কি হয়, মই লোকেল চিকেন বনাইছোঁ, তো সেইকাৰণে মানে লোকেল চিকেনৰ আপোনাৰ যিটো জোলটো মানে সেইটো বহুত পাৱাৰ হয়। সেইকাৰণে লোকেল চিকেনৰ আপুনি যিমান পাৰে জোল খাব, মানে মই জুলীয়াকৈ খাব বিচাৰিছোঁ, মানে সেইকাৰণে বনাই লৈছোঁ। তো শুকানকৈও ভাজি খাব পাৰে। তো ৰেচিপিটো মানে আপোনাৰ মই আজি জুলীয়া হিচাপতে আলু মাংস দেখিছে নহয়, সিজি গৈছেগৈ, আলু সিজি গৈছে। পানী ইমান হোৱা নাই, পানী মানে অলপ জোখত দিছোঁ আৰু নিজৰ যিমানখিনি মোৰ প্ৰয়োজন হয়। তো অলপ সময় এনেকৈ উতলি থাকিব দিব, গেছৰ ফ্লেমটো কমাই দিব। কমাই দিয়াৰ পাছত মানে অলপ সময় উতলিব দিব। তাৰপিছত আৰু ৰাইজ মই এতিয়া ব্যৱহাৰ কৰিম আপোনাৰ কস্তুৰী মেথি, দেখিছে নহয়, কস্তুৰী মেথি পাত হয়। তো সেইটো দিলে মানে আপোনাৰ স্মেলটো এটা ভাল আহে আৰু সোৱাদটো মানে মাংসটো হয়, ভাল হয়। তো আজি মই নতুনকৈ এইটো ৰেচিপিত কস্তুৰী মেথি ইউজ কৰিছোঁ এক্সট্ৰাকৈ। আগৰকেইটা ৰেচিপিত মই ব্যৱহাৰ কৰা নাছিলোঁ, সেইটোত মই ব্যৱহাৰ কৰিছোঁ। এনেকৈ মানে ভালকৈ গুড়া কৰি দিব, ধৰি লওক এনেকৈ ডাইৰেক্ট এনেকৈ ঢালি নিদিব, হাতত এনেকৈ 2 হাত দি ভালকৈ গুড়াই কৰি দিব, তেতিয়া যাতে গোটেইখিনি মিলি যায়গৈ। তাৰপিছত অলপ সময় ৰাইজ লৰাই দিব গোটেই বস্তুখিনি। তো ৰাইজ এয়া চাওক ফাইনেলি আপোনাৰ ৰেচিপিটো হৈ গৈছে, লোকেল চিকেন জোল আলুৰ লগত। আৰু ওপৰতে মই কেঁচা ধনিয়া পাত দিছোঁ, যাতে ভাল হয়, সোৱাদটো গোন্ধটো ভাল আহে। তো
তো ৰাইজ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। তো আজি অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশা আছে আজিলৈ বাই বাই।